তো হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম ৰাজু, আপোনালোকে চাই আছে টেকনিকেল ৰাজু। মই আজি এটা নতুন কথা ক'বলৈ আপোনালোকক যাই আছোঁ। মানে নতুন ইউটিউব চেনেল খুলিলে কি কি কৰিব লাগিব, কি কি এপ লাগে, তো গোটেইখিনি চাই থাকক ভিডিঅ'টো, ক'তো স্কিপ নকৰাকৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, প্ৰথমতে আপোনাৰ লাগিব এটা মোবাইল, যিকোনো মোবাইল হ'লেই হ'ল আৰু। প্ৰথমতে লাগিব এটা মোবাইল, তাৰপিছত আপোনালোকে ইয়াতে লাগিব Y2 ষ্টুডিঅ'। চাওক, তাৰপিছত লাগিব আপোনাৰ Y2 ষ্টুডিঅ'। তাতে আপোনালোকে ডিছক্ৰিপশ্যন, তাৰপিছত আপোনালোকৰ টাইটেল, টেক্স, থাম্বনেইল গোটেইবিলাক কাম Y2 ষ্টুডিঅ'তে কৰিব পাৰিব। লেপটপ বা কম্পিউটাৰ নহ'লেও একো নাই, আপোনালোকৰ খালি লগত মোবাইলটো থাকিলে হ'ল। তাৰপিছত মোবাইল ভিডিঅ' এডিটিঙৰ কাৰণে লাগিব আপোনাৰ কাইনমাষ্টাৰ এপ্লিকেশ্যনটো বহুত ভাল হয় মোবাইলৰ এডিটিঙৰ কাৰণে। তাৰপিছত প্ৰফেশ্যনেল ইউটিউব থাম্বনেইল বনাবলৈ আপোনালোকৰ এটা এপ লাগিব। এই এপটোৰ নাম হ'ল কেনভা এপ। আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা গোটেইখিনি ডিটেইলছ ইয়াৰ পৰা ল'ব পাৰিব, তাৰ পৰা ডাউনলোড কৰিব পাৰিব কেনভা এপ। তাৰপিছত লাগিব আপোনালোকৰ এটা ট্ৰাইপড, য'ত আপোনালোকে মোবাইলটো ষ্টেণ্ড কৰি থৈ তাৰপিছত আপোনালোকে ভিডিঅ' বনাব পাৰিব। তো এইখিনিয়ে লাগিব। আৰু এটা এপ লাগিব, য'ত আপোনালোকে আপোনালোকৰ যি টাইটেল, সেই টাইটেলৰ টেক্স কেনেকৈ পাব, তাৰ কাৰণে লাগিব এটা এপ।